और ये हमारी पार्टी हो रही है पार्टी हो रही है पार्टी 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 हो रही है और ये हमारी নমস্কাৰ বন্ধুসকল, আকৌ আপোনালোকক নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হয় বন্ধুসকল, আপোনালোকে ঠিকেই দেখিছে, এটা 4 ছেকেণ্ডৰ ভিডিঅ'ত ভাইৰেল এগৰাকী যুৱতী। সেই যুৱতীগৰাকীৰ নাম দানানিন মভিন। তেওঁ ইনষ্টাগ্ৰামত দিয়া এটা পোষ্টত ভাইৰেল হৈ পৰিছে। য়াশৰাজ মুখাতে নামৰ এজন ইউটিউবাৰে তেওঁৰ ইউটিউব চেনেলত এটা ৰিমিক্স ভিডিঅ'ৰ বাবে ভাইৰেল এই যুৱতীগৰাকীৰ নাম দানানিন মভিন আৰু তেওঁৰ ঘৰ পাকিস্তানৰ আহমেদাবাদত। এই যুৱতীগৰাকী উত্তৰ পাকিস্তানত ফুৰিবলৈ যাওঁতে ফেক ইংলিছ একচেণ্ট মৰা পাকিস্তানীবোৰক ট্ৰল কৰিবলৈ বনাইছিল এই ভিডিঅ'টো। প্ৰথমতে দানানিন মভিনে তেওঁৰ ইনষ্টাগ্ৰাম আইডিত এই ভিডিঅ'টো দিয়ে যদিও য়াশৰাজ মুখাতে নামৰ এজন ভাৰতীয় ইউটিউবাৰে তেওঁৰ ইউটিউব চেনেলত এটা ৰিমিক্স ভিডিঅ' আপলোড কৰিছিল। যদি এই ভিডিঅ'টো আপোনালোকে চাব বিচাৰে, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ চাব পাৰে। আজিলৈ ইমানেই, বাই বাই। ये हमारी कार है